অসমত সমষ্টি ৱাইজত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত LSC ৱাইজত আগৰ বাকী থকা পুৰণা যিটো CMAY যিটো ঘৰ যিটো আজি বেনিফিচিয়াৰীসকলক ঘৰ বিতৰণ কৰাৰ যিটো সভা এইটো আমাৰ CM ডাঙৰীয়াই পলাশবাৰী বা বকত উপস্থিত থাকি চেণ্ট্ৰেলি অপেনিং কৰি দিলে আৰু আমি গোসাইগাঁও LSC হিচাপে আমি এই LSC ভিতৰত যিমান যিখিনি বেনিফিচিয়াৰী আছে সিহঁতৰ কাৰণে আমি মুকলি কৰিবৰ কাৰণে আমাক দায়িত্ব দিছে অসম চৰকাৰে আহি পেলাই এই কাৰ্যসূচীটো উদ্বোধন কৰি দিছে অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ উদ্যোগত বহুত আঁচনি আছে আপোনালোকে শুনিছে মুঠতে ভাৰত চৰকাৰ বা অসম চৰকাৰে যিখিনি গৰীব দুখীয়াসকলৰ কাৰণে যিখিনি আঁচনি লৈ পেলাই কাম কৰি আছে এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা যে অসমবাসী ৰাইজে নিশ্চয় সন্তুষ্ট চৰকাৰে যিখিনি দায়িত্ব লৈ পেলাই কাম কৰি আছে তো আমাৰ BTC অঞ্চলতো আমাৰ দুখীয়াসকলে বা BTC বাসী ৰাইজে খুব সুখী আজিৰ যিটো প্ৰগ্ৰাম এইটো 15টা সমষ্টিত যিটো প্ৰগ্ৰাম হৈছে সেইটো লৈ তো অহা 12 তাৰিখত কোকৰাঝাৰ জিলা হিচাপে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া আহিব অৰুণোদয় বেনিফিচিয়াৰীসকলক মুকলি কৰি দিবৰ কাৰণে আৰু এনেকুৱা মুঠতে বহুত প্ৰগ্ৰাম আছে এই ডিচেম্বৰ জানুৱাৰী মাহত এইটো পইচাৰ কোনো কথাই অহা নাই CM ডাঙৰীয়া অলৰেডি কৈছে যে যিসকলে বেনিফিচিয়াৰীৰ ওপৰত পইচা লৈ পেলাই ঘৰ বনোৱাৰ যেটো প্ৰচেষ্টা চলাব এইসকলৰ ওপৰত অফিচিয়েলি পানিশমেণ্টটো থাকিবই আৰু আমিও ল'ম অকল CM ডাঙৰীয়া নহয় BTC অঞ্চলত আমি চাম কথা সেইটোৱেই